আমাৰ নিচিনা অসমীয়া মৰিব লাগিব এনেকুৱা স্বাৰ্থপৰ অসমীয়া মানুহৰ লগত এই ধনৰ কাৰণে মানুহ মাৰি গৈছে জীৱন কি বুলি ভাবিছে ডাঙৰ মানুহৰ জীৱন সৰু এটা বাচ্চা মাৰি নগাঁও বৰঘাটৰ ত্ৰিনয়ন নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি নগাঁৱৰ বৰঘাটত থকা ত্ৰিনয়ন নামৰ নাৰ্ছিং হোমখনত এগৰাকী প্ৰসূতিৰ লগতে নৱজাতকৰ মৃত্যুৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰসূতিগৰাকীৰ লগতে নৱজাতকৰ মৃতদেহ চিকিৎসালয়খনৰ আইচিইউত শুক্ৰবাৰৰ নিশাৰ পৰা আবদ্ধ কৰি ৰাখি থোৱাৰ ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ চিকিৎসালয়ৰ চৌহদত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে মৃত্যু হোৱা মহিলাগৰাকীৰ নাম নগাঁও হাতীপাৰাৰ দীপিকা বৰা নিউজ ডেস্ক ৰিপোৰ্ট AG লাইভ মুখলি নিপেলাই ৰাতি তাত বেজি 3টা মাৰিলে 3টা নে 4টা মাৰিছে লিখি দিছে মই মাৰি লৈ গৈছোঁ দিছোঁ তাৰপিছতে মৰাৰ পিছতে মানে আপোনাৰ বিষ আহিছে বিষাৰ পিছত বাচ্চা নহয় বুলি আকৌ মোক কৈছে লৈ যোৱাকৈ তেজপুৰ ধুমাধুম নাৰ্ছে কৈছে ধুমাধুম তুমি তেজপুৰলৈ যোৱা হেৰি 1Z মাতি পেলাই 1Z বিচাৰিছোঁ 1Z লৈছোঁ 1Z কৈছে ইমান দূৰলৈ নালাগে নিব বোলে তুমি হেৰিলৈ লোৱা মই বোলো নাতিয়ালে মই ওচৰলৈকে নিওঁ চিমছলৈকে লৈ যাওঁ চিমছত নিওঁ বুলি কওঁতে মোক আনি পেলাই ইয়াত সোমাই দিছে জনাইত ইয়াত ট্ৰেইনত সোমাইছে ট্ৰেইনত সোমাই পেলাই তাৰপিছত লগালগ সিহঁতে আনিছে পিছতে মই চাইছোঁ এইটো চিম নহয় ট্ৰেইনৰহে ভিতৰলৈ নিলে নি পেলাই কিন্তু কেতিয়াবা অপাৰেশ্যনৰ লগে লগে আগতে মইলে বিল বহাবলৈ আপোনালোকে কিহৰ বাবে ঢুকুৱা বুলি ভাবে ৰং ডিপেন্ড হৈছে আৰু কি হৈছে নাই চাই কাটি দি পেলাই মানে ছোৱালীজনী ব্লিডিং বন্ধ নোহোৱা কৰি পেলাই ডক্টৰ ভুলৰ কাৰণে যে এনেকুৱা অৱস্থা হৈছে এইখন ইয়াৰ পৰা দূৰলৈ গ'লে পেচেণ্টজনী মৰি থাকিব আপুনি কিবা এটা কৰক আমাক ৰিকুৱেষ্ট কৰিছে তেতিয়া আমি পেচেণ্টক ক'লোঁ যে পেচেণ্টৰ অৱস্থাটো একেবাৰে বেয়া ইমান ব্লিডিঙত আপোনালোকে তেজ দিব লাগিব তেজ যদি দিব পাৰে তেতিয়াহ'লে আমি চেষ্টা কৰিম নহ'লে আপুনি গুৱাহাটী মেডিকেল লৈ যাওক তেতিয়া তেওঁলোকে আমাক লিখিত দিয়ে পেচেণ্টটো বচাবৰ কাৰণে আপুনি যি পাৰে কৰক আমি লিখিত দিছোঁ আপুনি ইয়াতে কৰক আমি তেজ 3-4 বটল এতিয়াই আনি দিম 1-2 ঘণ্টাতে আনি দিম তেওঁলোকে তেনেকৈ লিখিত দিয়ে লিখিত দিয়াৰ পিছত আমি পেচেণ্টৰ ব্লিডিং হৈ আছে ইমান আৰু তাত লগে লগে আল্ট্ৰাচাউণ্ড কৰোঁতে দেখিলে যে পেচেণ্টৰ ইণ্টাৰভিউমেণ্ট ডেথ পেটৰ ভিতৰতে বেবীটো মৰি আছে তেতিয়া আমি তেওঁলোকক বুজালোঁ তেওঁলোকে লিখিত দিছে যে আপুনি ইমিডিয়েট যিটো অপাৰেশ্যন আপোনালোকে কৰক ইয়াত আপোনালোকৰ একো দুখ নাই আমাৰ নিজৰ ইচ্ছামতে আমি ইয়াত অপাৰেশ্যন কৰিব দিছোঁ তেওঁলোকে লিখিত দিছে আমাৰ হাতত লিখিত ডকুমেণ্ট আছে উইথ উইটনেছ দুজন ফেমিলি মেম্বাৰে তাত চাইন কৰিছে সাইন কৰাৰ পিছত আমি তেওঁলোকক ক'লোঁ কিন্তু আমি অপাৰেশ্যন কৰিলে ব্লাড লাগিব আপুনি আগেবাৰ ব্লাড আনক ব্লাড আনিলেহে আমি অপাৰেশ্যন কৰোঁ তেওঁলোকে কৈছে আমি কথা দিছোঁ আমাৰ মানুহ আছে ব্লাড আনিম অপাৰেশ্যন খোলাৰ পিছত দেখিলোঁ যে বেবী যেতিয়া ওলোৱা হ'ল তাত বেবী আৰু জৰায়ুৰ মাজত যিটো নাড়ী থাকে আম্বিলিকাছ প্লেচেণ্টা তাত অলৰেডি 4 লিটাৰ মান তেজ জমা হৈ আছে তেওঁলোকক আমি ব্লাড আনি 1000 টকালৈ অপাৰেশ্যনো কৰিছোঁ দৰবো দিছোঁ পেচেণ্ট এক্সপায়াৰ হ'ল এক্সপায়াৰ হোৱাৰ পিছত মোক আহি পেলাই তেওঁলোকে মোক কম্প্ৰমাইজ কৰিবলৈ কাৰণে ব্লেকমেইল কৰে আপুনি আমাক ফ্ৰী দি দিয়ক নহ'লে আমি আপোনাৰ হস্পিটেলৰ নাম বৰবাদ কৰি দিম ঘৰৰ মানুহ তেওঁলোকে আৰু এটা কথা কৈছে আপুনি যে কৈছে 1000 টকা লৈ পেলাই অপাৰেশ্যন কৰিছে তেওঁলোকে কৈছে যেতিয়া আপোনালোকে অপাৰেশ্যন কৰিছিলে 40000 টকা আপোনালোকক লৈছে আৰু বৰ্তমান 1 লাখ ওপৰ বিল হৈছে আৰু সেই বিল যদি নিদিয়ে নহয় ৰ'ব আমি যদি 40000 টকা তেওঁ আমাক দিছে ৰচিদটো থাকিব না তেওঁলোকৰ হাতত হয় নহয় কথা ক'লেতো নহয় ন আৰু আপুনি যদি 2 টকাও দিয়ে ৰচিদ ল'ব আমাৰ পৰা মাত্ৰ 1000 रुपीज লৈছে তাৰ ৰচিদ আছে এইটো তেওঁলোকেতো মোক আহি পেলাই ব্লেকমেইলে কৰিছে যে আমাক এইটো দিও আমি পইচা নিদিওঁ এটা অভিযোগ কৰিছে যে সিজাৰিং চলি থকা অৱস্থাত বেবী ডক্টৰ নাছিলে বুলি তেওঁলোকে কৈছে সিজাৰিং ইণ্টাৰভিউমেণ্ট ডেট অলৰেডি ডেট বেবী ডক্টৰ কি হ'ল যদি পেচেণ্টটো আগতে আমি আল্ট্ৰাচাউণ্ডতে গম পাইছোঁ কোনো হাৰ্ট ৰেট নাই ডেট বেবী ডক্টৰ কিয় লাগে আমিতো তেওঁলোকক কনচেণ্ট লিখিছোঁ যে বেবী অলৰেডি মাৰা গৈছে আপুনি ইয়াতে লিখি দিয়ক তাৰ ওপৰতে আপুনি সিজাৰিং কৰিব বিচাৰে তেওঁলোকে কৈছে হয় বেবী মৰিছে যদি আমি আছে সব আছে আমি সব দেখাম লিখিত আছে তেওঁ ইয়াত অপাৰেশ্যন কৰিবলৈ কাৰণে সন্মতি দিছে আমি কৈছোঁ বেবী অলৰেডি ডেট আপুনি ইয়াত অপাৰেশ্যন কৰিব বিচাৰে না আপুনি লৈ যাব বিচাৰে তেওঁলোকে কৈছে নাই আপুনি অপাৰেশ্যন কৰক আমাক বেবীটো ডেট হ'ল যদি নালাগে